আজি আমি গৈছোঁ ফুলনিলে আৰু আমাৰ ঘৰলৈ আহিছিলে মানে মোৰ ঘৰলৈ আহিছিলে পাপা মা মাইনা ধুন আৰু ইয়াত দেখিছোঁ অকণমান ৰখি পেলাই অকণমান চাইছোঁ আৰু কি আছে এয়া দেখিছোঁ কি হয় নাজানো ইমান বেছি গৰম বহুত বেছি গৰম তো ঘাম চাম হ'লে একদম অৱস্থা নাইকিয়া হৈ আছোঁ তো গৈছোঁ আৰু এয়া হৈছে আমাৰ ধুন মাইনা দুইটা ফটো মৰাত ব্যস্ত এতিয়া আমি ভিডিঅ' বনাইছোঁ ফটো মাৰি আছে দেখিছোঁ নহয় ৰখি ৰখি পেলাই চলো চলতে হে চলো হাই গ ৰাস্তাটো ক্ৰছ কৰি লওক পাই পেলাই মাৰি থৈ গুচি গ'ল চেচে আৰু তেতিয়াহে ভাল হ'ব বোলে ফুলনি গৈয়ে নাপালোঁগৈ তেনেকৈ ভুচ ভুচকৈ গাড়ী গৈ আছে অকণমান দেখাই দিওঁ ভিউটো আজি ফুলনিত গৈ পেলাই থাকিম অলপমান নহয় চৰি ফুলনিত গৈ পেলাই থাকিমগৈ এতিয়া হা হা বজাৰ বহি আছে মই কভাৰ খুলি লৈছোঁগৈ আৰু কভাৰে ভাল নাহে আৰু মানে ভাল নাহে ফুলগেট चारों तरफ पहाड़ी पहाड़ है सूरज भी डूब रहा है फुटबल खेले फुटबल दादा रोनाल्डो আছে মেসি আছে ডুবিছে আৰু দেই ৰ'দ বেলি ডুবিব হ'ল আৰু এতিয়া নদীখন ইমান ধুনীয়া লাগে দেখিবলৈ ৱাও আমি পাইছোঁহি আৰু ফুলনি দেই भारत माता की जय अरे बाप रे আমি পালোহি আমি পালোহি ৰাইজ আৰু জেঠাইহঁতৰ ঘৰৰ একদম মুখতে আছে পাহাৰ ইয়াত চাৰিওফালে আপুনি পাহাৰেই পাহাৰ দেখিব ঢেৰ পাহাৰ এইফালে জেঠাইহঁতৰ ঘৰ আমাৰ ৰাইজ টোপোলা লৈ লৈ এই আমাৰ মা আহিছে টোপোলা লৈ লৈ আহা বেগেতে ভাগৰি পৰিছে গোটেইজনী আৰু দেহি বেগে চেগে একেবাৰে কি লাগে অঁ ঠিক আছে আমি ৰাস্তাতে দি যাম চল এনেকুৱা লাগিছে আমি বহুত দিনৰ কাৰণে আহিছোঁ নেকি এইখন হৈছে আমাৰ জেঠুৰ কলনী দেখিছে নহয় ৱাটাৰ কলনী ৱাটাৰ ছাপ্লাইত কৰে ন সেইকাৰণে এইফালে এটা আছে এইবোৰ কি ঘৰ বুলি কয় কোৱাৰ্টাৰ চৰি কোৱাৰ্টাৰ এইবোৰ কোৱাৰ্টাৰ এটা এটা কোৱাৰ্টাৰ ইয়াত ইমান বনগুটি আছে ঢেৰ বনগুটি আছে বনগুটি গুচাইহে তত পাব আৰু জেঠাই ঘৰ পাইছোঁহি আৰু আগতে আমি ইয়াৰ ওপৰত উঠি পেলাই ইমান খেলিছিলোঁ সৰু থাকোঁতে এয়া জেঠাই আৰু জেঠু আৰু কোনো নাথাকে আগতেতো ঢেৰ মানুহ আছিলে ইয়াত এইটো ভিডিঅ' আমাৰ আইতাই চাই বিৰাট ভাল পাব হাই আমাৰ জেঠু বহি আছে মোৰ কভাৰটো
হয়তো পাহৰি আহিছিলোঁ জেঠু ভাল গৰমত ক'ত আছে জেঠাই পিছফালেহে আছে এইটো হৈছে জেঠাইহঁতৰ পাকঘৰ আইতা পাকঘৰটো চাই লওক বহুত দিন চাগে আপুনি দেখাই নাই পাকঘৰটো মই পাকঘৰটো আপোনাক দেখাই দিছোঁ দেখিছে আগৰ পাকঘৰ যেনেকৈ আছেতো তেনেকৈ আছে এতিয়াও এইটো হৈছে আমাৰ ভিতৰৰ ৰুমটো জেঠাইহঁতৰ আগতে যে আহিছিলে আপুনি দেখিছে নহয় আইতা ঘৰটো একদম একে আছে আগৰ নিচিনা স্পেচিয়েলি আইতাৰ কাৰণে ভিডিঅ' বনাইছোঁ এতিয়া জেঠাইহঁতে মাতি দিছে সেয়া মাটি চাবলৈ যাওঁ তো গৈ আছোঁ এতিয়া আমি ৰাস্তাত ইমান ৰাস্তা ইমান যায় সেয়া জেঠাই আহি আছে আমাৰ এইটো ৰাস্তাতে যায় সেইকাৰণে আমি গৈ আছোঁ জেঠাইৰ লগত জেঠাই বোলে দেখাব আমাক তো আমি গৈ আছোঁ দেখিছোঁ নহয় কাৰ্বি আংলংখন আচলতে গোটেইখন পাহাৰেই আৰু যেনিয়ে চাব আপুনি পাহাৰেই দেখিব আৰু দেখি ইমান ধুনীয়া লাগে চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ এয়া হৈছে জেঠুৱে লোৱা মাটি জেঠু পাপা জেঠাই মা গোটেইখিনি চবেই মাটি চাব আহিছে ৰাইজ বৰ ধুনীয়া জেগাত মাতি লৈছোঁ সেয়া ৰাস্তা আৰু ৰাস্তাৰ অকণমান সোমাই জেঠুহঁতৰ মাটি আৰু জেঠুৰ ফটোশ্বুট চলি আছে এতিয়া জেঠাই আৰু জেঠাই মা আহক ফটোখন তুলিলোঁ একেলগে মাৰা আহক একেলগে ৰখা ৰখি দিয়া অঁ ফোন মাৰিব এতিয়া ষ্টাৰ্ট একেলগে ৰখি দিয়ক একেলগে ওচৰা চুইকে এদি জোৰা পাতি পাতি ৰখিবলৈ ৰখি আছে ৰখিলেই হ'ল ক'ৰবাত অঁ ভালকৈ ৰখা মায়ে ফটোশ্বুট চলি আছে জেঠাই ক'লে যে বোলে অকণমান এনেই অকণমান ফুৰি আহোঁগৈ আৰু এইফালে তো আমি গৈ পেলাই একে ফুৰি মেলি আহি পেলাই এতিয়া আমি কাপোৰ কানি সলাইছোঁ এতিয়া আমি চাহ খাম আৰু বাকী আমি দেখুৱাই আছোঁ মই আপোনাক কি হৈছে ৰাতি ভাত কিহেৰে খাম সেৱা বনাই খাম ঠিক আছে এইটো হৈছে জেঠাইহঁতৰ কৰিডৰ আৰু ইয়াতে আমি আগতে একেলগে গোটেইখিনি বহি লৈ ভাত খাইছিলোঁ আৰু এতিয়াও জেঠাইহঁতে ইয়াতে ভাত খায় আৰু আজি আমিও ইয়াতে একেলগে ভাত খাম গোটেইখিনি এইখিনি আচলতে এটা মেমৰিজ হয় দেখি মনত পৰি গৈছে আগতে আমি একেলগে যেতিয়া গোলাঘাটৰ পৰা গোটেইখিনি আমি আহোঁ তেতিয়া আমি একেলগে ইয়াতে ভাত খাওঁ এতিয়া ভাগ কৰ সোনকালে বৰষুণ দিছে গোটেইখিনি লেপাথিপিকে বহি খাই আছোঁ আৰু এইটো কি হয় বৰষুণটো ইমানেই বেছিকৈ আহিলে যে আমি সেই কৰিডৰটোত ভাত খাবলৈ নোৱাৰিলোঁ কাৰণ সেই কৰিডৰটোতে ইমান বেছিকৈ পানী পৰে যে আমি তাত ভাত খোৱা সম্ভৱেই নহয় সেইকাৰণে আমি গোটেইখিনি এই ৰুমটোতে বহি একেলগে থেপাথেপিকৈ ভাত সাজ খাই ল'লোঁ আৰু এয়া দেখিছেনে পাপা আৰু জেঠুৱে ইমান কথা পাতিছে দুয়োটাই একদম ইমান চিৰিয়াছ ডিছকাশ্যন সেই যে মাটিকণ যে দেখাইছিলোঁ যে জেঠুৱে লৈছে সেই মাটিকণৰ বিষয়ে কথা পাতি আছে কেনেকৈ তাত ঘৰ বনাব কি কৰিব কেনেকৈ কি পাৰ্মিশ্যন ল'ব সেইখিনি পাপাই মানে অলপ বুজাই আছে আৰু এতিয়া আমি এনেকৈ ভাত সাজ খাই ল'লোঁ তো আজিলৈ আহিছোঁ বাই